এছিয়ান গেমছত পদক বিজয়ী ৰদালি বৰুৱাক তেজপুৰত বিপুল আদৰণি ভিয়েটনামত অনুষ্ঠিত হৈ যোৱা এছিয়ান টাইকোৱাণ্ডো প্ৰতিযোগিতাত দেশৰ হৈ পদক বিজয়ী তেজপুৰৰ ৰদালি বৰুৱাক আজি জনোৱা হয় উষ্ম আদৰণি আজি বিয়লি গৃহ চহৰ তেজপুৰত উপস্থিত হোৱাৰ পিছতে টাইকোৱাণ্ডো খেলুৱৈগৰাকীক তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ উপস্থিতিত ৰাইজে ঢোলে ডগৰে আদৰণি জনোৱাৰ লগতে বিভিন্ন ব্যক্তি তথা অনুষ্ঠানে অভিনন্দন জ্ঞাপন কৰে তেজপুৰ নিকামুলৰ হাউচিং কলনীৰ বাসিন্দা অনুপম বৰুৱা আৰু ৰুণা বৰুৱাৰ কন্যা ৰদালিয়ে ভিয়েটনামত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত মহিলাৰ 73 কেজি শাখাত উজবেকিস্তানৰ ইৰদামিৰ সাদিজেভাক পৰাস্ত কৰি দেশৰ হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় next continent China no wrestling world ranking first ranking হয় লগত মই আগবাঢ়ি যাব নোৱাৰিব বহুত এটা ভাল এক্সপেৰিয়েন্স লৈ গতি বৰ্তমান কোচিং কোচ চলি আছে এতিয়া বৰ্তমান মই চণ্ডীগড় পঞ্চকুলাত কৰি আছো কুইন্স একাডেমি হৰজিন্দৰ সিং স্যাৰ কেনে ধৰণে আগবাঢ়িছিল গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে কম্পিটিশনৰ আগত ট্ৰায়ালছ হৈছিল ট্ৰায়ালছৰ পিছত আমাৰ কেম্প হৈছিল জুনজুনু ৰাজস্থানত 15-20 দিনৰ কেম্প হৈছিল তাতে প্ৰিপাৰেচন চলি আছিল কোচেছখিনি আছিল সকলোৰে সাপোৰ্টত কেম্পত আছিল গৌৰৱান্বিত ইতিমধ্যে ভিয়েটনামৰ পৰা খেলি আহিছে আমাৰ ৰদালি বৰুৱা এজন টাইকোৱাণ্ডো খেলুৱৈ জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে বিভিন্ন খেলত অংশগ্ৰহণ কৰি তেখেতে বিভিন্ন ধৰণৰ মেডেল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অৰ্থাৎ এজন সুদক্ষ টাইকোৱাণ্ডো খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে তাৰ কাৰণে আমি ৰদালি বৰুৱাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইয়াত আহি পাইছে তেওঁ ভিয়েটনামৰ পৰা খেলি তেওঁ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰি আহিছে এই পুৰস্কাৰ লাভ কৰি অহাৰ কাৰণে আমি তেজপুৰীয়া ৰাইজ গৌৰৱান্বিত আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে ইয়াত ওচৰ চুবুৰীয়া সকলোৱে আহি গোট খাইছে আৰু আমি চৰকাৰক এটা অনুৰোধ কৰিম যাতে ৰদালিক ভালদৰে সন্মান প্ৰদান কৰে আৰু সন্মান প্ৰদান কৰাৰ লগে লগে তেখেতৰ ভৱিষ্যত জীৱিকাৰ কাৰণে এটা অসম চৰকাৰে ভাল পদক্ষেপ গ্ৰহণ কৰে সমীৰ কৰৰ ৰিপৰ্ট মহাজাতি 24 লাইভ বৰ্ন টু ফিট বিভিন্ন মানসিক প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ অনুপ্ৰাণিত কৰিব পৰা এখন বিশেষ গ্ৰন্থ আপোনাৰ আৰু আপোনাৰ শিশুটিৰ শাৰীৰিক আৰু মানসিক প্ৰত্যাহ্বানৰ শক্তিশালীভাৱে মুখামুখি হ'বলৈ আজিয়ে ক্ৰয় কৰক বৰ্ন টু ফিট এমাজনতো উপলব্ধ